Hello students, welcome to our channel Eco of Knowledge. আজিলৈ হৈছে HS ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়ার অর্থাৎ ক্লাস 11 আৰু 12 ৰ বাবে এটা ইম্পৰ্টেন্ট নোটিফিকেশন। গতিকে এই নোটিফিকেশনটো কি কৈছে আমি চাই লও আহা অলপ। ইয়াত কৈছে যে this is notified to all concerned the examination schedule and marking pattern as provided in page number 5 of the academic calendar 2026 to 2027 আৰু 2026-27 বৰ্ষৰ শিক্ষাবৰ্ষৰ ইয়াত কি কোনটো মাহত কি পৰীক্ষা হ'ব এটো সম্পূৰ্ণকৈ ডিটেইলছত দিয়া আছে। গতিকে এটো চাও হা দিয়া আছে ওপৰত দিয়া আছে এক্সাম শিডিউল টু সেশন 2026 to 2027 এক্সামিনেশন শিডিউল ইয়াত জুন মাহত আছে। জুন মাহত এসএস ফার্স্ট ইয়াৰৰ নাই, ক্লাস 11 ৰ নাই আৰু এসএস সেকেন্ড ইয়াৰ ফার্স্ট ইউনিট টেস্ট হৈ গৈছে 25 মাৰ্কৰ হৈ গৈছে যেহেতু তাৰ পিছত আগষ্ট মাহত হ'ব ক্লাস 11 ৰ ফার্স্ট ইউনিট টেস্ট 25 মাৰ্কৰ, কিন্তু সেকেন্ড ইয়াৰ এসএস সেকেন্ড ইয়াৰৰ নাই অৰ্থাৎ ক্লাস 12 ৰ নাই। তাৰ পিছত আছে সেপ্টেম্বৰ মাহত ক্লাস 11 ৰ নাই আৰু কি আছে এসএস সেকেন্ড ইয়াৰ অৰ্থাৎ ক্লাস 12 ৰ হাফ ইয়াৰলি এক্সাম হ'ব 50 মাৰ্কৰ। হাফ ইয়াৰলি এক্সাম তোমালোকৰ 50 মাৰ্কৰ হ'ব। আৰু তাৰ পিছত আছে অক্টোবৰতো নাই, ক্লাস 11 ৰ নাই অৰ্থাৎ এসএস ফার্স্ট ইয়াৰৰ নাই, কিন্তু এসএস সেকেন্ড ইয়াৰৰ আছে। সেকেন্ড ইউনিট টেস্ট হ'ব 25 মাৰ্কৰ হ'ব বা 25 মাৰ্কৰ হ'ব দ্বিতীয় গোট পৰীক্ষা। তাৰ পিছত আছে নৱেম্বৰ মাহত হ'ব ক্লাস 11 ৰ অৰ্থাৎ এসএস ফার্স্ট ইয়াৰৰ হাফ ইয়াৰলি এক্সাম। এটো হ'ব 50 মাৰ্কৰ হ'ব, 50 নম্বৰীয়া হ'ব। তাৰ বিপৰীতে চাবলৈ গ'লে ক্লাস 12 ৰ কিন্তু নৱেম্বৰ মাহত পৰীক্ষা নাই। তাৰ পিছত আছে ডিসেম্বৰ মাহত এসএস ফার্স্ট ইয়াৰৰ নাই, কিন্তু এসএস সেকেন্ড ইয়াৰৰ আছে ৰিভিজনাৰী টেস্ট অৰ্থাৎ ডিস্ট্রিক্ট বোর্ডে অনুষ্ঠিত করে যেটো প্রি ফাইনাল এক্সামিনেশন বা রিভিজনারি টেস্ট এটোর কথা কৈছে। এটো 100 মার্কৰ হ'ব। আৰু তাৰ পিছত আছে জানুৱাৰী মাহত হ'ব এসএস জানুৱাৰী 2027 জানুৱাৰীত হ'ব এসএস ফার্স্ট ইয়াৰৰ সেকেন্ড ইউনিট টেস্ট পৰীক্ষা দ্বিতীয় গোট পৰীক্ষা আৰু এটো হ'ব 25 মাৰ্কৰ হ'ব, কিন্তু সেকেন্ড ইয়াৰ এসএস সেকেন্ড ইয়াৰৰ নাই। তাৰ পিছত আছে ফেব্ৰুৱাৰী টু মাৰ্চ 2027 এসএস ফার্স্ট ইয়াৰৰ ফাইনাল এক্সামিনেশন হ'ব। এনুৱেল এক্সাম বা ফাইনাল এক্সাম ফেব্ৰুৱাৰী টু মাৰ্চ মাহৰ ভিতৰত হ'ব। আৰু এসএস সেকেন্ড ইয়াৰৰ এক্সাম হ'ব 2027 ৰ, এটো হ'ব 100 মাৰ্কৰ হ'ব, ফেব্ৰুৱাৰী টু মাৰ্চৰ ভিতৰত শেষ হ'ব। আৰু ইয়াত কিছুমান ইম্পৰ্টেন্ট নোটিফিকেশন আহিছে, ইম্পৰ্টেন্ট নোটস কিছুমান আছে। গতিকে এটো তোমালোকে চাই যাব পাৰা, মই এটো নকও, তোমালোকে চাই যাব পাৰা। 6টা মান দি দিছে, তাৰ পিছত কেইটামান দিছে এইকেইটা চাই যোৱা। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছো, যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক ভাল লাগিলে তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। ধন্যবাদ।